লীনা পাতৰৰ কথাৰে এটি আশা। জীৱনটোনো আচলতে কি? এইটো আকৌ কেনেকুৱা প্ৰশ্ন? কেনেকুৱা প্ৰশ্ন মানে? জীৱনৰ জানো মূল্য আছে? হাতৰ মুঠিৰ পৰা সময়বোৰ চোন গৈয়ে আছে। জীৱন আজি মূল্যহীন যেন লাগে মোৰ। তুমি আজি বৰ অকুৱা পকুৱাকৈ কথাবোৰ কৈছা। আজি মোৰ সকলো কথাই অকুৱা পকুৱা লাগিব তোমাৰ। কিয় জানা? কাৰণ তুমি মোৰ পৰা আজি বহু দূৰৈত। তোমাৰ আজি কিয় এনেকুৱা লাগিল? মই অনুভৱ কৰিছো তোমাৰ উপস্থিতি যে শূন্য। এয়া তোমাৰ ভুল ধাৰণা। মোৰ ধাৰণা কেতিয়াও ভুল হ'ব নোৱাৰে। মই তোমাৰ উশাহ, মই তোমাৰ পৃথিৱী, এইবোৰ অযুক্তিকৰ কথাত এদিন বান্ধ খাই আছিলো। আৰু আজি এইবোৰ একো অযুক্তিকৰ কথা নহয় আৰু নাছিল। তুমি এতিয়াও মোৰ উশাহ। তুমি বিহীন মই জানো কিবা ভাবিব পাৰো। ভাবিবলৈ লৈছো সেয়ে আজিকালি তুমি মোৰ উপস্থিতিটো উদাস। তুমি ঠিকেই ভাবিছা। হয়, মই উদাস। কিন্তু কিয় সেইটো অনুভৱ নকৰিলা? মাত্ৰ নিজৰখিনি কৈ গলা। তোমাৰ ব্যৱহাৰে মোক বাধ্য কৰাইছে। তোমাৰ পৰা আঁতৰি যোৱাৰ এটা অজুহাত বিচাৰিছো। কিন্তু কি অজুহাত দিওঁ একো ভাবিয়ে নাপালো। জীৱনৰ পাৰ হৈ অহা সময়ৰ পৰাই কোনোবা এটা দিনত মই কৰা ব্যৱহাৰৰ দুখ খুচৰি অজুহাতৰ নাম দিয়া। তোমাৰ লগত পাৰ কৰা দিনবোৰচোন এটি মধুৰ স্মৃতি মোৰ বাবে। এই স্মৃতিবোৰৰ এতিয়া মূল্যই বা ক'ত? তুমি যে সুধিলা জীৱন কি, কওঁ শুনা। জীৱন এতিয়া মাত্ৰ পৰিস্থিতিৰ দাস। জীৱনৰ যে এতিয়া একোৱেই মূল্য নাই। সঁচাকৈ আমি সকলো এতিয়া পৰিস্থিতিৰ দাস। কালিৰ পিছত চাগৈ তোমাৰ মোৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। মোৰ লগত যে উশাহে চলনা কৰিছে। আমি আজি উশাহৰ চলনাৰ বলি হ'ল। জীয়াই থাকিলে সপোনবোৰ আকৌ নতুনকৈ সজাম। খং অভিমানবোৰক আমাৰ মাজৰ পৰা ঠেলি পেলোৱাই দিয়ে। মাত্ৰ সুখী হ'বলৈ শিকা আৰু একো পোৱাৰ হেঁপাহ নাৰাখিবা জীয়াই থকা। এটি আশা, এটি মাথো আশা।